বঙাইগাঁও জিলাৰ অভয়াপুৰী নিকটৱৰ্তী বৰগোলা কাহিবাৰী আইনৈৰ পাৰঘাটত ঘটিব পাৰে নিমাতীঘাট ট্ৰেজেডিৰ পুনৰাবৃত্তি। ইতিমধ্যে এনে সংশয় আৰু সম্ভাৱনাই গা কৰি উঠিছে। বৰগোলা কাহিবাৰী আইনৈৰ পাৰঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নীতি নিয়ম পালন নকৰাকৈ চলি আছে ভটভটী অথবা মেচিন নাও। যাত্ৰীৰ সুৰক্ষা ব্যৱস্থা নোহোৱা, প্ৰয়োজনতকৈ অধিক বুজাই নিয়া, যাত্ৰীৰ তথ্য লিপিবদ্ধ নকৰা আদি অনিয়মৰ অভিযোগ তুলি আন্তঃৰাষ্ট্ৰীয় বজৰং দলে আজি উত্তৰ শালমৰা মহকুমাটিৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে। এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। বৰগোলা কাহিবাৰী যিটো পাৰঘাট আছে আইনৈৰ, সেই পাৰঘাটত আমি বহুত দিন ধৰি চাই আছোঁ। তাতে মানে এটা ইঞ্জিন চালিত নৌকা প্লাছ কোনো ধৰণৰ লাইফ প্ৰুফ জেকেটৰ ব্যৱস্থা নাই। তেনেকৈ বহুত দিন ধৰি তাতে অবৈধভাৱে এটা চিণ্ডিকেট চক্ৰই তাতে ৰাইজৰ পৰা অবৈধভাৱে এটা ধন সংগ্ৰহ কৰি আছে। আৰু আমি বহুত দিন ধৰি মানে প্ৰশাসনকো মই যোৱাকালি ফোন কৰিছিলোঁ। বহুত দিন আগতো সুৰজিৎ চৰকাৰ নামৰ এজন আই চি ছাৰ আছিল, তেখেতকো মই জনাইছিলোঁ যে এই ধৰণৰ মানে অবৈধ এটা চিণ্ডিকেট তাতে চলি আছে। কালি এছ পি ছাৰকো মই ফোন কৰিছিলোঁ, কথাটো জনাইছোঁ। যোৱাকালি মই দেখা পাইছোঁ তাতে, আৰু মোৰ লগত ভিডিঅ' ফুটেজো আছে, আপোনালোকৰ সংবাদ মাধ্যমক মই ভিডিঅ' ফুটেজখিনি মই প্ৰেৰণ কৰি দিম। তাতে সেই ভিডিঅ' ফুটেজত তাতে ধুনীয়াকৈ দেখাইছে যে তাতে এজন ব্যক্তি তাতে পাৰ কৰাৰ নামত তাতে চিণ্ডিকেট চক্ৰটোৱে 100 টকাকৈ কালেকশ্যন কৰি আছে। এটা অতি দুৰ্ভাগ্যজনক। আজি নিমাতী ঘাটত মানে গুৱাহাটী নিমাতী ঘাটত যি ধৰণে আমাৰ নিৰীহ লোকৰ মৃত্যু হ'ল, আৰু সেই ঘটনাৰ যাতে এই আই নদীত পুনৰাবৃত্তি যাতে নহয়, তাৰ কাৰণে আমি আজি চিভিল এছ ডি অ' ছাৰৰ তাতে এটা লিখিতভাৱে কমপ্লেইন এটা দিবৰ কাৰণে আহিছোঁ, এটা এপ্লিকেশ্যন দিব আহিছোঁ। আৰু আশা কৰোঁ এছ ডি পি অ' ছাৰে, আমাৰ জিলা প্ৰশাসনে এই বস্তুটো গুৰুত্ব সহকাৰে লৈ সেই চক্ৰটোক উৎখাত কৰিব বুলি মই আশাবাদী। লগতে মই অসমৰ মাননীয় গৃহমন্ত্ৰী, গৃহ বিভাগক মই জনাব বিচাৰোঁ, তাতে 80% পৰা 90% তাতে ব্ৰিজৰ কামো তাতে হৈছে, কিন্তু অলপ কাম বাকী আছে। এই নাওঘাটটো বন্ধ কৰি, এই চিণ্ডিকেটটো বন্ধ কৰি অতি সোনকালে তাৰে যাতায়াতৰ সাধাৰণ ৰাইজৰ যাতায়াতৰ যাতে সুব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অভিযোগটো আজি আমাৰ নৰ্থ শালমৰা চিভিল এছ ডি অ' ছাৰক দিছোঁ। ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা আমি অভিযোগটো দিছোঁ। আৰু যদিহে এই চিণ্ডিকেট চক্ৰটোক উৎখাত নকৰে, তেতিয়াহ'লে ৰাষ্ট্ৰীয় বজৰং দলে তাতে প্ৰতিবাদ কাৰ্যসূচী নিবলৈ বাধ্য হ'ব। ব্যুৰ' ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।